গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ বোলো সকলো সুস্থ হৈ আছে আৰু হেপী আছে। আজি বহুত দিনৰ মূৰত এটা ব্লগ আৰম্ভ কৰিছোঁ। আজি মই আৰু মানুহকণ হৈ আছোঁ ছুপাৰ এক্সাইটেড, কাৰণ আজি ঘৰৰ পৰা মা আৰু ভাইটি আৰু আমাৰ অকণমানি ৰিমভণ্টি আহি আছে। আপোনালোকক এবাৰ ৰিমভণ্টিৰ এটা ভিডিঅ' দেখুৱাইছিলোঁ। যিসকলে চোৱা নাই তলত ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংকটো দি দিম, যদি ইচ্ছা কৰে চাব পাৰিব। সেইকাৰণে ৰাতিপুৱা পূৰা দৌৰা দৌৰি কাম বন কৰি মেলি এতিয়া আজৰি হ'লোঁ। মনটো বহুত ভাল লাগি আছে, কাৰণ বহুত দিন তেওঁলোকক দেখা নাই কাকো। লকডাউন হোৱাৰ পৰা কোনো আহিবই পৰা নাই। সেইকাৰণে আজি আপোনালোকক দেখুৱাম দিনটোত কি কি কৰোঁ কি কি নকৰোঁ। এইখিনিতে মই আজি আপোনালোকক এটা আইলাইনাৰ দেখুৱাব বিচাৰিছোঁ। এইটো SQ আইলাইনাৰ হয়। মই এতিয়া ইয়াক লগাইছোঁ। আজি প্ৰথমবাৰৰ বাবে লগাইছিলোঁ। লগাই পিনে খুব ভাল লাগিলে, সেইবাবে ভাবিলোঁ ইয়াক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে এটা ভাল আইলাইনাৰ ল'ব বিচাৰি আছে তেনেহ'লে এইটো ট্ৰাই কৰি চাব পাৰে। এইটো মই পাৰ্পলৰ পৰা লৈছিলোঁ। ইয়াৰ প্ৰাইচটো বেছি নহয়, কিমান 100 এনেকুৱা কিবা ছামথিং আছিল। ইয়াৰ মই বেলেগ বেলেগ ইউটিউবাৰসকল তেওঁলোকৰ ৰিভিউ চাইছিলোঁ, বহুত ভাল ৰেছপঞ্চ আছে। সেইকাৰণে মই ভাবিলোঁ কিনি চাওঁ। কিন্তু সঁচাকৈ বহুত ধুনীয়া হয়। ইয়াৰ বিশেষকৈ এপ্লিকেটৰটো বহুত ধুনীয়া হয়। যিসকলে নতুনকৈ আইলাইনাৰ লগাইছে বা শিকিছে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব। ইয়াৰ এপ্লিকেটৰটো পূৰা হাৰ্ড হয়, লগাবলৈ খুব ভাল। কি পেলাইছা? যদি আপোনালোকে এটা ভাল আইলাইনাৰ ল'ব বিচাৰিছে তেন্তে এইটো লগাব পাৰিব। মইতো ৰিভিউ কৰিম বুলি ভবা নাছিলোঁ, কিন্তু যিটো মাহঁত আহিব অকণমান মানে সাজি কাচি লৈছিলোঁ, সেইকাৰণে এইটো ফাৰ্ষ্ট টাইম প্ৰথমবাৰ লগালোঁ। ভাল লাগিলে লগাই পিনে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকৰ অলপ হেল্প হ'ব। তেন্তে ব'লক আজি দিনটোত কি কি কৰোঁ কি কি নকৰোঁ আপোনালোকক দেখুৱাই যাওঁ। ভিডিঅ'টো কণ্টিনিউ কৰোঁ। বাহিৰত বৰষুণ দি আছে, বতৰটো আজি খুব ধুনীয়া। এনেকৈ বতৰ হ'লে আলহী চালহী আহিলেও ভাল পায়, কাৰণ গৰমত গৃহস্থৰো কষ্ট। গৃহস্থৰ কষ্ট বাৰু নকওঁৱে মই, কিন্তু আলহীও বহুত কষ্ট পায়, কাৰণ আমাৰ ঘৰবিলাক বহুত বেছি গৰম। আৰু এই কেইজোপা কালি মই ফুল আনিছিলোঁ নাৰ্চাৰীৰ পৰা। ইয়াৰ ওচৰত এটা নাৰ্চাৰী আছিলে, তাৰ পৰা ফুল আনিছিলোঁ আৰু এইকেইটা টাবকেইটা কালি ৰুলোঁ। এই পাকঘৰ পালোহি, ভাবিছোঁ ভাতৰ কাম অলপমান আগবঢ়াই থওঁ, নহ'লে মাহঁত আহি গ'লে তেওঁলোকৰ লগত কথা পাতিবলৈ মন যাব। বিশেষকৈ ৰিমভণ্টিৰ লগত খেলি মেলি থাকোঁতে চাগে ভাত বনোৱা দেৰি হৈ যাবগৈ। সেইকাৰণে যিমানখিনি পাৰোঁ ভাতৰ কামখিনি আগবঢ়াই লওঁ। মই প্ৰায় আগতেও এনেকুৱাই কৰোঁ, যেতিয়া আলহী আহে নহয়, প্ৰায় মই মানে ভাতৰ কাম মানে মাছ মাংস বা দালি চালি এনেকৈ আগতে বনাই থওঁ। আলহী অহাৰ আগতে গৰমে গৰমে ভাতটো মানে পূৰা বনাই দিওঁ, আৰু তেতিয়া গৰম গৰম ভাতটো খাই ভাল পায়। এতিয়া সেইখিনিকে কৰোঁ, নহ'লে পাছত আলহী আহিলে মোৰ দৌৰা বেছি ভাত বনোৱা থাকিয়ে যাবগৈ তেওঁলোকৰ লগত কথা পাতোঁতে মেলোঁতে। ব'লক কি কি বনাওঁ কি কি নবনাওঁ যিমানখিনি পাৰোঁ দেখুৱাই যাওঁ, চাই যাব ভিডিঅ'টো। প্ৰথমতে দাইলখিনি বনাই লওঁ। সেইখিনি মই কুকাৰত আগতীয়াকৈ তেল মাৰি ফোৰণ দি লৈছোঁ, আৰু বিলাহী দাইলখিনি ভালকৈ ভাজি তেনেকৈ তেল মাৰি বনাই দিছোঁ। পিছত তেল নামাৰোঁ, আৰু এনেকৈ কৰিলে অকণমান সহজো হয় আৰু সোনকালেও হয়। আৰু এইখিনি চিকেন আৰু পনীৰ। দাইলখিনি পাতি দিলোঁ। এইবাৰ ভাবিছোঁ চিকেনখিনি বনাই লওঁ। চিকেনখিনি বনাবৰ কাৰণে তেলত পিঁয়াজ আদা নহৰু পেষ্ট আৰু যিখিনি দৰকাৰী মছলা সকলোবিলাক দি পিনে যেনেদৰে চিকেন বনাই তেনেদৰে বনাইছোঁ। আৰু এইফালে পূৰা কুকাৰে হুইচেল মাৰি আছে, দাইলৰ কুকাৰে। চিকেনখিনি দি ল'লোঁ, আৰু ইফালে মই পনীৰখিনি বনাবৰ কাৰণে কেৰাহী পাতি লৈছোঁ। পনীৰখিনি একেবাৰে চিম্পুলকৈ বনাম। প্ৰথমতে পনীৰখিনি ফ্ৰাই কৰি ল'ম, আৰু তাৰপিছতে এইখিনি কেপচিকাম বিলাহী অনিয়ন এনেকৈ দি পিনে মানে ফ্ৰাই কৰিম। এইখিনি আটাইখিনি কেপচিকাম বিলাহী আৰু ডাঙৰ ডাঙৰকৈ কাটি দিয়া অনিয়ন, আৰু অলপ ইয়াত মই চয়া চচ আৰু চিলি চচ টমেট' চচ দি লৈছোঁ। এইফালে চিকেন সিজি আছে, এইখিনি সিজিবলৈ সময় লাগিব, আৰু পনীৰখিনি অলমষ্ট হৈ গ'ল। মই গেছটো অফ কৰি দিওঁ আৰু ঢাকনখন লগাই থৈ দিওঁ। চিকেনখিনি অলপ সময় লাগিব সিজিবলৈ। এতিয়া টাইম 1টা উল্টা হৈ যায় ন, এইফালে দৌৰিবই নোৱাৰোঁ। 1:10 হ'ল। মাহঁত এতিয়াও পোৱাহি নাই। মোৰ কামখিনি কৰি হৈ গ'ল, আৰু ভাতটো পতা নাই। বাকী দালি মাংস পনীৰ আৰু সেইখিনি বনাই হৈ গ'ল। ভাতটো বনাব আছে, আৰু পটল ফ্ৰাই কৰি দিম আহিলে। আৰু এইফালে আমাৰ মানুহখনে চাই আছে কাৰ্টুন। বাচ্চালো আজি এনা আহিবনো কেনেকুৱা লাগিছে? এনা আহিবনো মজা লাগিছে। কি খাইছা? নাচপতি। বেচেৰাটো চুলি তুলি কাটিব পৰা নাই ন, কিবা হৈ গৈছেগৈ। কাটিম বুলি ভাবোঁ না, যেতিয়াই ভাবোঁ তেতিয়াই মানে আমাৰ কলনীৰ ভিতৰত কেম্পাছত কাৰোবাৰ নহয় কাৰোবাৰ কৰোণা ওলাই যায়।
আকৌ ভয় খাই যাওঁ মানে নিজে পাৰি বাৰু কিন্তু ল'ৰা ছোৱালীলৈ অকণমান ভয় লাগে যে সেইকাৰণে চলিয়ে কথা হোৱা নাই এইজনী আমাৰ ৰিম মাইনা আহি গ'ল টুনটুনি চা ৰিম ভণ্টি যাওঁ যাওঁ যাই পিনে যাওঁ পিনে যাওঁ পিনে যাওঁ চাই বস্তু নতুনকৈ দিছে যে মানুহজনে যে ৰিম মাইনাক পাই ইমানেই ফূৰ্তি পাইছে নহয় কি কৰোঁ কি নকৰোঁ মানে সি একদম ক'বই পৰা নাই ইমানেই অভাৰ এক্সাইটেড হৈ গৈছে এতিয়া চাহ দিবলৈ লৈছোঁ দেউতাই ফোনত কাৰোবাৰ লগত কথা পাতি আছে মাহঁতে তিয়কত এখন বেকাৰী আছে যে ফুডভিলা তাৰ পৰা বহুত কিবা কিবি বেকাৰী বস্তু লৈ আছিল সেইখিনিকে উলিয়াই দিছোঁ আৰু এইটো হৈছে ভাইটি দেখুৱাই দিওঁ আমাৰ ভিউৱাৰ্ছবিলাকক আমাৰ ৰিম মাইনাক দেখাই দিয়ক আপুনি বেক কেমেৰা কৰি দিয়ক নহ'লে আপুনি ঘূৰাই দিয়ক মানুহটো এইফালে 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 এইজনী 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 এইফালে যাওঁ কোন চাই জানো কোন চাই জানো এইজনী কোন চাই এইজনী আমাৰ ৰিম মাইনা আমাৰ যদি লিম কোন ওলাইছে এজনী কোন ওলাইছে নাথাকে নাথাকে ৰিম মানে হাই কৰি দিয়ে ৰিম মানে হাই কৰি দিয়ে হাই কৰি দিয়ে হাই 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 কেনেকুৱা হৈছে কেনেকুৱা আছে মাংসটো ভাল আছে এইটো মই বনোৱা ৰাতিপুৱাই মায়ে লৰালৰিকৈ হাঁহৰ মাংস আমালৈ বনাই আনিছে বহুত টেষ্টি হৈছিলে সেইখিনিও খাবলৈ সেই গাইজ এতিয়া সময় পিছবেলা হৈ গ'ল আমি ভাত পানী খাই ইমানেই বেছি কথা পাতি আছোঁ যে মোৰ ভিডিঅ' কৰাই নহ'লে আৰু এতিয়া মায়ে এটা বস্তু লৈ আহিছে আপোনালোকক দেখুৱাওঁ যিহেতু আমাৰ ঘৰত এখন ৰেষ্টুৰেণ্ট আছে তাতে তেওঁলোকে বনাই KFC নিচিনাকৈ চিকেন বনাই আহিছে আৰু সেইখিনি মানে পূৰা ফ্ৰাই কৰা নাই অলপ মানে মই এতিয়া তেল দি লৈছোঁ আৰু সেইখিনি ফ্ৰাই কৰিম আৰু এতিয়া সকলোৱে সেইখিনি খাম খাই মোৰ আৰু অলপ দেৰি পাছতে মাহঁত যাবগৈ এইখিনি মই ফ্ৰাই কৰা অকণমান দেখুৱাওঁ আৰু এইখিনি হৈছে চিকেন যিখিনি কি দি বনাই আনিছে নাজানো আৰু খাবলৈ খুব মানে একদম গৰম গৰম হৈ থাকিলে পূৰা ক্ৰাঞ্চি হৈ যায় KFC চিকেনটো যেনেকুৱা নহয় তেনেকুৱাই লাগে খাবলৈ এতিয়া আধা মানে সিজাই মেলি লৈ আহিছে মই এতিয়া এইখিনি তেল গৰম কৰি লৈছোঁ এইখিনি ফ্ৰাই কৰিম আৰু এতিয়া আমি খাম সেইখিনি আমাৰ মানে যিটো ল'ৰা থাকে ন ৰেষ্টুৰেণ্টত যি মানে বনায় সেইখিনি ধুনীয়াকৈ আধা বনোৱাকৈ দি পঠিয়াইছে এতিয়া মই আগতেও খাইছোঁ বহুত টেষ্টি হয় সেইকাৰণে মাহঁতে লৈ আহিছে মই খাই ভাল পাওঁ কাৰণে আমি এতিয়া আটাইখিনি মানে গৰম কৰি খাবলৈ লৈছোঁ আৰু এয়া হৈছে আমাৰ মা আগতে আপোনালোকক দেখুৱাইছিলোঁ এবাৰ মই মাক কৈছোঁ আপুনি চিকেনখিনি ভাজক কাৰণ মোৰ ইমান বেছি আইডিয়া নাই কেনেকৈ বনায় তেওঁ দেখিছে তেওঁ অৱশ্যে নবনায় এইখিনি আমাৰ ঘৰত থকা ল'ৰাটোৱে বনাই মেলি দিয়ে অকণ গেছ কমাই ল'ম ন মই বনাব আৰু ইমান দিনৰ মূৰত ছোৱালী ঘৰলৈ আহি কেনেকুৱা লাগিছে কওঁ ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ যে ল'ৰা বোৱাৰী নাতি চব আহিছোঁ আমি ভালকৈ এসাঁজ খালোঁ আৰু দুপৰীয়া একদম মানে উদৰৰ পৰাই খালোঁ বুলি ক'ব পাৰি আৰু থাকিবলৈ কৈছোঁ নাথাকে হেনো এতিয়া আজি নাথাকে আজি নাথাকোঁ বেলেগ এদিন আহিলে থাকিম হৈছিলে কিমান দিনৰ মূৰত আহিছে ন 4 মাহমান হ'ল 4 মাহমান হ'ল আমি ভালকৈ লগেই পোৱা নাই আজি 4 মাহৰ মূৰত লগ পাইছোঁ সেইকাৰণে মানে মাজতে বহুত ভিডিঅ' কৰিবলৈ নহ'লে চব লগ পাই মানে বেছি কথা পাতিছোঁ পূৰা আৰু সেইকাৰণে থাকিয়ে গ'ল এতিয়া যাবৰ সময় হ'ল ইভিনিং হৈ গ'ল মায়ে কৈছে এইখিনি যোৱাৰ আগে তেওঁ মানে নিজে বনাই মেলি লৈ আহিছে যে খোৱাওঁ বুলি কৈছে আৰু মই দেখুৱাইছোঁ ৰ'বা বেক কেমেৰা কৰি এইয়া KFC ষ্টাইলত চিকেন ফ্ৰাই হৈ আছে কেইডোখমানকৈ দিয়ক নেকি ন বেছি দিলে মানে হেৰি নহ'ব ক্ৰাঞ্চিটো নহ'ব চিকেন আমাৰ ৰেডি হৈ গ'ল আমি এতিয়া সকলোৱে মিলি খাবলৈ বহিছোঁ
ইমান টেষ্টি অ' ৰিমবন্তি যায়গে ৰিমবন্তি যায়গে ৰিমবন্তি যায়গে দোৱাগে নেকি তুমি দোৱাগে নেকি আকৌ আহিবা যে আকৌ আমাৰ ৰিমবন্তি যায়গে আকৌ আহিবা দেই যাম ৰ'বা আমি দুশটা ল'ৰা তত পোৱা নাই আকৌ আহিবা দেই যা কৃষ্ণ যা গ'লগে আমাৰ মানুহখনৰ ৰঙৰ একদম মনটো বেয়া হৈ গৈছেগে নাইকলৈকে যাবলৈ মনটো আছিলে ৰিমবন্তিও গ'লগে দুখেই লাগিছে মাহঁত গ'ল আৰু আজি ভাবিছোঁ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ কাৰণ এতিয়া বহুত বেছি কাম আছে গোটেই ঘৰ লেতেৰা হৈ আছে চাফা কৰিব লাগিব বাচনো আছে এইবোৰও ধুব লাগিব ভাবিছোঁ সেইকাৰণে এতিয়া আৰু ইমানতে আজি ভিডিঅ'টো শেষ কৰোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ এই ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত থকা বেল বাটনটো হিট কৰি অল কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায় আজিলৈ আহোঁ আকৌ লগ পাম বাই বাই